সকল এই ভিডিঅ'টোত চাই আছেনে এজন মুছলমান ব্যক্তি খোজকাঢ়ি ভাৰতীয় তিৰংগা লৈ হজ কৰিবলৈ যাত্ৰা আৰম্ভ কৰিছে। খোজকাঢ়ি সৌদি আৰবত যাব আৰু হজ কৰিব। সেই মনোভাৱেৰে তেওঁ খোজকাঢ়ি ভাৰতীয় তিৰংগা এডাল লৈ খোজকাঢ়ি গৈ আছে। সেই সময়ত উগ্ৰ সনাতন ধৰ্মৰ হিন্দু ব্যক্তি এজনে তেওঁক আগগচকি ধৰিছে আৰু কৈছে, তোৰ অধিকাৰ কোনে দিছে এই তিৰংগাখন লৈ যাবৰ কাৰণে? তই সংবিধান মানানে? তই সংবিধান জানানে? কিয় এই তিৰংগাখন লৈ তই গৈ আছ? এইবোৰ প্ৰশ্ন কৰি আছে সেই উগ্ৰ হিন্দুত্ব ব্যক্তিজনে সহজ সৰলভাৱে সকলো তথ্য তেওঁক কৈ আছে যে মই ৱেষ্ট বেংগলৰ হয়, মুৰ্ছিদাবাদৰ হয় আৰু মই হজ কৰিবলৈ গৈ আছোঁ। ভাৰতীয় এজন মানুহ হিচাপে মই খোজকাঢ়ি কৰি মই ভাৰতীয় পৰিচয় দি মই সৌদি আৰবলৈ গৈ আছোঁ। এই কথা কৈ সহজ সৰলভাৱে এইবোৰ উত্তৰ দি আছে। কিন্তু এই ব্যক্তিজনে কি কৰি আছে? আগগচকি ধৰিছে আৰু আবুল তাবুল আক্ৰমণমূলক কথা বতৰা কৈ আছে। তেওঁক কৈ আছে, জিহাদী তই ইয়াৰ পৰা যা, তোৰ অধিকাৰ নহয় এই তিৰংগাখন ল'বলৈ। সেই তিৰংগাখন সেই মানুহজনৰ পৰা কাঢ়ি ৰাখিব বিচাৰি আছিল। মই এই উগ্ৰ ব্যক্তিজনক ক'ব বিচাৰিছোঁ, কোনে অধিকাৰ দিলে এজন মানুহক ডাইৰেক্ট আক্ৰমণ কৰা বা টৰ্চাৰ কৰা বা ভাৰতীয় ফ্লেগখন লৈ টানা হচৰা কৰা? কোনে অধিকাৰ দিলে? তই যে সুধিছ যে ভাৰতীয় ফ্লেগখন কিয় লৈ গৈ আছ, সংবিধান তই জানানে? মই এই ব্যক্তিজনক ক'ব বিচাৰিছোঁ, তই জানানে? তই কিমানখিনি সংবিধান জানা? যদি সংবিধান জানিলেহেঁতেন তেনেহ'লে তই এনেকৈ এজন মানুহক আগগচকি ধৰি এনেকৈ কাজিয়া নকৰিলেহেঁতেন আৰু এনেকৈ মুছলমান ব্যক্তি পাই কেনে, সহজ সৰল পাই কেনে এনেকুৱা নকৰিলেহেঁতেন। এইবোৰ নিকৃষ্ট মানুহ দিনক দিনে বাঢ়ি আছে। আপুনি যদি সঠিক মনৰ ব্যক্তি হয় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামতটো দাঙি ধৰিব। জয় আই অসম।